নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল পৰীক্ষা বেয়া হোৱা ছাত্ৰ ছাত্ৰীসকলে এতিয়া কি কৰা উচিত? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা বেয়া হৈছে আৰু এতিয়া তোমালোকে ভাগি নপৰিবা, কাৰণ কিয়নো তোমালোকৰ এবাৰ বেয়া হৈছে, তোমালোকে আকৌ এবাৰ এডমিশ্যন লোৱা। ক্লাছ 10ত তোমালোকে এডমিশ্যন লোৱা, কাৰণ ক্লাছ 10ৰ প্ৰথম ইউনিট যিহেতু গ'লেই, তোমালোকে ঠিক তেনেকুৱাকৈ তোমালোকে এতিয়া অতি সোনকালে তোমালোকে এডমিশ্যনটো লৈ লোৱা আৰু এডমিশ্যনটোৰ পাছত তোমালোকে আকৌ ভালকৈ পঢ়া। তোমালোকে অহা মেট্ৰিকত তোমালোকে ফাৰ্ষ্ট ডিভিজন পাছ কৰিম বুলি পেলাই তোমালোকে প্ৰতিজ্ঞা লৈ তোমালোকে এবাৰ পৰীক্ষা দিবা আৰু তোমালোকে ক্লাছ 10ত আকৌ তোমালোকে এডমিশ্যনটো লৈ লোৱা, কাৰণ এতিয়াও সময় আছে। তোমালোকৰ মেট্ৰিক পৰীক্ষাটোৱে তোমালোকৰ ভৱিষ্যত নুবুজায়। তোমালোকে মেট্ৰিক পৰীক্ষাটো দি লোৱাৰ পাছত তোমালোকৰ ভাল হওক বুলি আশা কৰিলোঁ। তোমালোকৰ ভাল হ'ব আৰু তোমালোকে মেট্ৰিক পৰীক্ষা দি উঠাৰ পাছত তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, তোমালোকে সেইবিলাকো ভালকৈ উত্তীৰ্ণ হোৱা তাৰে আশা কৰিলোঁ। আৰু তোমালোকে ক্লাছ 10ত আকৌ এডমিশ্যনটো তোমালোকে লৈ লোৱা। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা ভাল হোৱা ছাত্ৰ ছাত্ৰীসকলে ক'ত এডমিশ্যন ল'ব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এডমিশ্যন ল'বৰ কাৰণে তোমালোকৰ বিদ্যালয়খনত তোমালোকে গৈ কিনে তোমালোকে তোমালোকে অনলাইনটো কৰিবা। আৰু বিদ্যালয়ত যদি কৰিলে আৰু যদি নকৰে, তোমালোকে কোনোবা এখন কম্পিউটাৰ দোকানত যাবা। যাই উঠিবা তোমালোকৰ কোনখন স্কুল ভাল লাগে আৰু তোমালোকৰ কোনখন স্কুলত পঢ়িবলৈ ইচ্ছা আছে, তোমালোকে ঠিক তেনেকুৱাকৈ তোমালোকে এডমিশ্যনটো কৰি ল'বা। আৰু তোমালোকে এডমিশ্যনটো কৰিবৰ কাৰণে তোমালোকে